হেল্ল' ফ্ৰেণ্ডসকল, সকলো ভালে আছা? আশা কৰোঁ ভালে থাকা। আমাৰ ইণ্টাৰভিউ বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বৃহৎ ঘোষণা কৰিলে। 20 ছেপ্টেম্বৰৰ পৰা এডমিট কাৰ্ড আহি যাব। আৰু যিসকলে গম পোৱা নাই, ভিডিঅ'টোৰ মাধ্যমেৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলত পোনপ্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু প্লিজ শ্বেয়াৰ কৰিব যিমান পাৰে। যিসকলে গম পোৱা নাই সেইসকলৰ কাৰণে বহুতো ভাল খবৰ। আৰু যিসকল ল'ৰা ছোৱালী এতিয়াও ফিল্ডত অহা নাই, কম দৌৰি আছে, তেওঁলোকৰ কাৰণে কৈছোঁ যে গুৰুত্বপূৰ্ণ দি সকলো দৌৰক। আৰু এইবাৰ লাষ্ট চান্স মানে কি, পোষ্ট অলৰেডি বহুতকেইটা ওলাই গৈছে। ইয়াৰ মাজতে কম্পিটিশ্যন ঢেৰ হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব। ভিডিঅ'টোৰ মাধ্যমে যাওঁ বুলি ভাল লাগে ছেপ্টেম্বৰৰ 20 তাৰিখত আসাম কামাণ্ডো ভাল লাগে ছেপ্টেম্বৰৰ 20 তাৰিখত আসাম কামাণ্ডো ভাল লাগে